নমস্কাৰ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো ডিজিটেল ফ্যাক্টৰ অন্য এটা ভিডিও লৈ আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছো আমাৰ ভাৰতৰ আটাইতকৈ ধনী 10 জন বলিউড তাৰকাৰ বিষয়ে আৰু এই বলিউড তাৰকাৰ লিষ্টত কাৰ কাৰ নাম আছে সকলোখিনি এই ভিডিওতে জানিব পাৰিব গতিকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি ভিডিওটো চাই ভাল পায় এটা লাইক কৰিব আৰু চেনেলটোত নতুনকৈ সোমালে সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব তেনেহলে বলক আজিৰ ভিডিওটো আমি আৰম্ভ কৰো নাম্বাৰ 10 ত আছে ৰণবীৰ সিং এই মানুহজন শীৰ্ষ 10 জন ধনী সেলিব্ৰিটিৰ তালিকাত আছে এওঁ এতিয়ালৈকে দুটা ফিল্ম ফেয়াৰ বঁটা লাভ কৰিছে তেওঁ 2010 চনত চলচ্চিত্ৰ উদ্যোগত কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু উদ্যোগটোত কেইবাখনো হিট ছবি দিছিল ৰণবীৰে ইটালীৰ লেক কোমত বিবাহপাশত আবদ্ধ হৈছিল আৰু ৰণবীৰ সিঙৰ মুঠ মূল্য হৈছে 35 মিলিয়ন আমেৰিকান ডলাৰ নাম্বাৰ 9 ত আছে মিথুন চক্ৰৱৰ্তী যেতিয়া মিথুনে তেওঁৰ প্ৰথম ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল তেতিয়া তেওঁ প্ৰতিদিনে তেওঁৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিব পৰা নাছিল তেতিয়া তেওঁ উদ্যোগটোৰ আটাইতকৈ বিখ্যাত আৰু বিশেষজ্ঞ অভিনেতাসকলৰ মাজৰ এজন যিয়ে 1974 চনত তেওঁৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু এতিয়া 2022 চনত তেওঁ এটা ভাৰতীয় চলচ্চিত্ৰৰ বাবে 11ৰ পৰা 15 কোটি টকাৰ মাচুল লয় আৰু মিথুন চক্ৰৱৰ্তীৰ মুঠ মূল্য হৈছে 38 নিযুত আমেৰিকান ডলাৰ নাম্বাৰ 8 ত আছে ৰণবীৰ কাপুৰৰ কেৰিয়াৰৰ আৰম্ভণি সিমান ভাল নাছিল কাৰণ শিল্পীজনৰ প্ৰথমখন ছবি বক্স অফিচত ভাল নাছিল যদিও সমালোচকসকলে তেওঁৰ কামত ভাল পাইছিল তথাপিও পিছত তেওঁ তেওঁৰ অসাধাৰণ অভিনয় দক্ষতাৰ বাবে ঘূৰি আহিছিল অভিনেতাজনৰ ব্যয়বহুল ঘড়ী সংগ্ৰহ কৰাৰ এটা চখ আছে আৰু ৰণবীৰ কাপুৰৰ মুঠ মূল্য হৈছে 45 নিযুত আমেৰিকান ডলাৰ নাম্বাৰ 7 ত আছে ঋত্বিকে 10 বছৰৰো অধিক সময় ধৰি বলিউডৰ আটাইতকৈ ধনী অভিনেতা হিচাপে গণ্য কৰা হয় তেওঁৰ নৃত্য আৰু অভিনয় সকলোৱে জানে আৰু তেওঁক প্ৰশংসাও কৰে কিন্তু তেওঁৰ বিষয়ে অজ্ঞাত সত্যটো হ'ল যে তেওঁ পৃথিৱীৰ আটাইতকৈ সুন্দৰ পুৰুষসকলৰ মাজৰো এজন তেওঁৰ HRX নামৰ এটা নিজা কাপোৰৰ ব্ৰেণ্ডো আছে এইটো তেওঁৰ বাবে অতি সফল উপাৰ্জনৰ উৎস আৰু ঋত্বিক ৰোশনৰ মুঠ মূল্য হৈছে 100 মিলিয়ন আমেৰিকান ডলাৰ নাম্বাৰ 6 ত আছে সৈফ আলী খান নামটো ভাল চেহেৰা আৰু সমৃদ্ধিৰ সৈতে মিহলি হৈ আছে তেওঁ এই যুগত ভাৰতৰ অন্যতম ধনী বলিউড অভিনেতা তেওঁ কেৱল এজন অভিনেতাই নহয় প্ৰযোজক হিচাপেও তেওঁ প্ৰখ্যাত প্ৰযোজক জক চোপ্ৰাৰ সৈতে তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল তেওঁৰ প্ৰথম চলচ্চিত্ৰ আছিল পৰম্পৰা যিখন 1993 চনত মুক্তি লাভ কৰিছিল আৰু সৈফ আলী খানৰ মুঠ মূল্য হৈছে 150 মিলিয়ন আমেৰিকান ডলাৰ নাম্বাৰ 5 ত আছে আমিৰ খান বহুত প্ৰভাৱশালী আৰু 2022 চনলৈকে ভাৰতৰ অন্যতম ধনী অভিনেতা হৈ আছিল মানুহে তেওঁক মিষ্টাৰ পাৰফেক্ট বুলিও কয় তেওঁ এজন অভিনেতা প্ৰযোজক আৰু পৰিচালকো তাৰে জমিন চলচ্চিত্ৰৰ বাবে তেওঁ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল গান শুনা আৰু চিনেমা চোৱাটো তেওঁৰ ৰুচি আছিল তেওঁ বলিউডৰ অন্যতম ডাঙৰ চলচ্চিত্ৰ তাৰকা আৰু আমিৰ খানৰ মুঠ মূল্য হৈছে 225 মিলিয়ন আমেৰিকান ডলাৰ নাম্বাৰ 4 ত আছে অক্ষয় কুমাৰ 2022 চনলৈকে ভাৰতৰ অতি জনপ্ৰিয় আৰু ধনী বলিউড অভিনেতা এই মানুহজনৰ মুঠ মূল্য এতিয়াও গণনাত আছে তেওঁ এতিয়াও একেৰাহে হিট ছবি দি আছে আৰু তেওঁৰ মূল্যৰ সংখ্যা দিনক দিনে ডাঙৰ হৈ আহিছে মানুহে তেওঁক ভাৰতীয় জেকি চেন বুলিও কয় তেওঁৰ চলচ্চিত্ৰৰ বাবে লোৱা স্থান্তৰ বাবে তেওঁ এজন সমৰ শিল্পীও অক্ষয়ৰ বিশ্ব কাবাডী লীগত এটা দল আছে তেওঁ ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা 10 জন অভিনেতাৰ ভিতৰত এজন আৰু অক্ষয় কুমাৰ মুঠ মূল্য হৈছে 325 মিলিয়ন আমেৰিকান ডলাৰ নাম্বাৰ 3 ত আছে সলমান খান মানুহে কয় যে সলমান খান কেৱল বলিউডৰ আটাইতকৈ ধনী তাৰকা নহয় কিন্তু মানুহৰ হৃদয়ৰ তাৰকাও তেওঁৰ নিজা ফাৰ্ম হাউচ আছে যি 150 একৰ মাটিত থিয় হৈ আছে যাৰ ফাৰ্ম হাউচৰ মূল্য হৈছে
2011 নিযুত আৰু তেওঁৰ ঘৰটো ভনীয়েকৰ নামেৰে নামাকৰণ কৰা হৈছে কেৱল এয়াই নহয় আৰু সলমানৰ গুলৰিয়া বিচত 100 কোটি টকাৰ এটা হলিডে হোম আছে সলমানৰ বাইক আৰু গাড়ী সংগ্ৰহৰ এটা চখ আছে আৰু সলমানৰ মুঠ মূল্য হৈছে 380 মিলিয়ন আমেৰিকান ডলাৰ নাম্বাৰ 2 আছে অমিতাভ বচ্চন হৈছে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ দ্বিতীয় আটাইতকৈ ধনী বলিউড অভিনেতা আৰু এজন প্ৰাক্তন ৰাজনীতিবিদ 50 বছৰৰ আত্মপ্ৰকাশ আৰু এতিয়াও অনুৰাগীসকলৰ হৃদয় গৰম কৰে তেওঁ নিজাকে এজন প্ৰযোজক আৰু গায়ক হিচাপেও অন্বেষণ কৰিছিল এই তাৰকাগৰাকীয়ে 1970 চনত তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আমোদজনকভাৱে তেওঁৰ প্ৰথম চলচ্চিত্ৰৰ পৰিশোধ আছিল মাত্ৰ 1000 টকা আৰু অমিতাভ বচ্চনৰ মুঠ মূল্য হৈছে 450 মিলিয়ন আমেৰিকান ডলাৰ নাম্বাৰ 1 আছে শাহৰুখ খান তেওঁৰ 80খন ভাৰতীয় চলচ্চিত্ৰৰ পুৰস্কাৰ তেওঁ কেৱল ভাৰতৰ আটাইতকৈ ধনী তাৰকা নহয় বিশ্বৰ আটাইতকৈ ধনী তাৰকাও প্ৰায় সকলোৱে তেওঁৰ কিংবদন্তি চলচ্চিত্ৰ দিলৱালে দুলহনিয়া লে জায়েংগেৰ বিষয়ে জানে আমোদজনকভাৱে এই চলচ্চিত্ৰখনে বিজয়ী হৈছিল ভাৰতীয় চলচ্চিত্ৰ উদ্যোগক 2022 চনত বলিউডৰ আটাইতকৈ ধনী অভিনেতা মানুহজনক আন্তৰ্জাতিকভাৱে বলিউড চলচ্চিত্ৰ উদ্যোগৰ বাদশাহ বুলিও জনা যায় চলচ্চিত্ৰৰ উপৰিও তেওঁৰ উপাৰ্জনৰ বহুতো উৎস আছে আৰু শাহৰুখ খানৰ মুঠ মূল্য হৈছে 715 মিলিয়ন আমেৰিকান ডলাৰ আৰু আজিৰ ভিডিঅ'টোত এই 10জন এক্টৰ বা এই 10জন তাৰকাৰ বিষয়ে লৈ আহিলো আৰু এই 10জন তাৰকাৰ বিষয়ে চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট বক্সত গৈ কমেন্ট কৰি জনাব নাপাহৰিব